Hi friends, আপোনালোকে গম পায় iHUB গ্লোবেল তাৰ হিলিয়াম নেটৱৰ্কৰ বিষয় গতিকে হিলিয়াম নেটৱৰ্কত আপুনি কেনেকৈ একাউণ্ট খুলিব কেনেকৈ হিলিয়াম বুকিং কৰিব টাৱাৰটো গতিকে হওক আমি জানো ৰেজিষ্ট্ৰেশ্যনৰ পদ্ধতি আৰু বুকিং পদ্ধতি হওক আৰু লগতে এটা কথা জনাই থওঁ যদি আপোনালোকৰ প্ৰফাইল আছে তেতিয়াহ'লে প্ৰফাইলটো লক কৰক আৰু আপোনাৰ জিমেইলত গৈ iHUB গ্লোবেলৰ মেছেজ অন কৰক আৰু তাত আপুনি দেখা পাব এফিলিয়েট লিংক এইটোৱে আপোনাৰ ৰেফাৰেল লিংক আৰু যিসকল একেবাৰে নতুন আপোনাক হোৱাটছআপত ৰেফাৰেল লিংক দিছে আপুনি হেলিয়াম ট্ৰেক অৰ্থাৎ হেলিয়াম নেটৱৰ্ক বুকিং বা ৰিজাৰ্ভ কৰিব তেতিয়াহ'লেও এইটোৱে ভিডিঅ' আপোনাৰ হোৱাটছআপত যায় সেই লিংকটোৱে ক্লিক কৰিব ৰেজিষ্ট্ৰেশ্যন পদ্ধতি একেই গতিকে আহক আমি ইমেইলত যাওঁ মোৰ লগইনটো লগ আউট কৰা আছে ইমেইলত গ'লোঁ এফিলিয়েট লিংক এয়া অকণমান চাৰ্জ হোৱাত সময় লৈছে এতিয়া দেখিছে জইন iHUB গ্লোবেল গতিকে এইটোত আমি ক্লিক কৰিলে ফৰ্মটো ওলাব এয়া ফৰ্ম ওলাই গ'ল এতিয়া চাওক ফাৰ্ষ্ট নেম এইটো আমি ফিল আপ কৰিম এতিয়া এইটো ফিল আপ কৰিম লাষ্ট নেমটো ফিল আপ কৰিম এইখন ফৰ্ম ফিল আপ কৰিম গতিকে তেনেকুৱা মই ফিল আপ কৰি লওঁ আৰু এটা কৈ থওঁ ইয়াতে যিখন আমেৰিকান পতাকা আছে গতিকে ইণ্ডিয়ান কৰি ল'ব যিহেতু আমি ইণ্ডিয়াৰ এই চক ইয়াতে মাৰ্ক কৰি দিছোঁ গতিকে তাত ইণ্ডিয়া কৰি ল'ব ইণ্ডিয়া পতাকাখন পালে ক্লিক কৰিব আৰু ইয়া পাই গ'লোঁ তাৰপিছত মোবাইল নম্বৰটো আপোনাৰ ক্লিক কৰিব আৰু নাম্বাৰটো তাত ছাবমিট কৰাৰ পিছতে আপোনালোকে এটা নাম লিখিব লাগিব যিটো প্ৰফাইল নেম হ'ব ধৰি লওক যদি মোৰ নাম জিতু যদি বেলেগে ছাবমিট কৰিছে তেতিয়াহ'লে আপুনি জিতু 1 দিয়ক গতিকে আনকমন হ'ব লাগে নামটো তাৰপিছতে আপুনি কাউণ্ট্ৰি চিলেক্ট কৰক কাউণ্ট্ৰি ইণ্ডিয়া তাৰপিছত পাছৱাৰ্ড আপোনাৰ মতে পাছৱাৰ্ড এটা বহাই লওক ধুনীয়া কৰি আৰু কনফাৰ্ম পাছৱাৰ্ড ধুনীয়া কৰি বহাই লওক আৰু ইয়া কনফাৰ্ম পাছৱাৰ্ড আমি বহাই ল'লোঁ এতিয়া আমি টাৰ্ম এণ্ড কণ্ডিশ্যনত আমি আই এগ্ৰীত ক্লিক কৰি ৰেজিষ্টাৰ ইয়াত ৰেজিষ্টাৰ হৈ গ'ল যিহেতু বেলেগৰ একাউণ্ট এটা মই ৰেজিষ্টাৰ কৰি আছোঁ ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ গতিকে নেভাৰ কৰিলে কথা নাই এতিয়া আহিল নেক্সট ষ্টেপ ৰিজাৰ্ভ ইউৰ হটস্পট লোকেশ্যন গতিকে তাত ক্লিক কৰিব 2 নম্বৰ এইটো মই ক্লিক কৰিলোঁ আৰু ক্লিক কৰাৰ লগে লগে এটা বেলেগ স্ক্ৰীন আহি গ'ল আৰু আমি হোৱাটছআপত গৈ আমি হোৱাটছআপত এতিয়া যাম আৰু লোকেশ্যন ক্লিক গতিকে আমি তলত ইয়াতে LCR তাত কপি কৰিলোঁ কপি এড্ৰেছ কৰি নিলোঁ আৰু কাৰোবাৰ হয়তো লোকেশ্যনটো কেতিয়াবা ছাপোৰ্ট নকৰে তেতিয়া আপুনি নিয়াৰ বাই কৰি দিব নিয়াৰত যি আছে আৰু আপোনাৰ ধৰক মন্দিৰ আছে কিবা আছে সেইটো দিব আৰু 2 ষ্টেপত আমি ইয়াত পাছ কৰি দিলোঁ পাছ কৰালৈ এড্ৰেছটো আহি গ'ল নেক্সট আপোনাৰ লিখিম ব্যক্তিজনৰ নাম গোটেই এড্ৰেছটো পিন নাম্বাৰ সহ ব্যক্তিজনৰ নাম পোষ্ট অফিচ ভিলেজ ডিষ্ট্ৰিক্ট PS গোটেই লিখি পিন নাম্বাৰটো লিখিম গতিকে তেতিয়া হৈ যাব কিন্তু মই আপোনালোকক এটা কথা জনাই থওঁ যে লোকেশ্যন ছাপোৰ্ট নকৰা মানে আমাৰ যিটো লোকেশ্যন নিজেই আপলোড কৰা হয় বহুতে আপলোড কৰে ধৰি লওক এই লক্ষী মন্দিৰ মাৰ্কেট অফিচ চক বা চেণ্টাৰ এইবিলাক আপলোড কৰে গতিকে যি বস্তুত আপলোড কৰা নাথাকে তাত কিবা ফ্ৰণ্টত 26 নাম্বাৰ এনেকৈ সেইটো ছাপোৰ্ট নকৰে তাত কাৰণ প্ৰুফ একো নাই মেপখনত আছে যদিও লোকেশ্যনটো প্ৰুফ একো নাই সেইকাৰণে নিয়াৰ বাই ধৰক চক আছে বা LP স্কুল আছে কিবা সেইটো কৰিলে হৈ যায় টেনশ্যন ল'ব লগা নাই নিয়াৰ বাই কৰি দিব নিয়াৰ বাই যি আছে আৰু সেইটো ক্লিক কৰি আনি দিব আপোনাৰ এখনত বোলে পাণ দোকান আছে কিন্তু গুগল মেপত পাণ দোকানখনৰ নাম আছে গজানন পাণ দোকান গতিকে গজানন পাণ দোকান নিয়াৰ কৰি দিব হৈ যাব
আৰু ষ্টেপ 3 তেতিয়া আমি যাম গতিকে ষ্টেপ 3 আছে ইনষ্টল এড্ৰেছ গতিকে আপুনি মেচিনটো ক'ত বহাব গতিকে আমি যেহেতু লোকেশ্যন এটাই গতিকে LCR এইটো যে তাৰ লোকেশ্যনটোৱে আমি কপি কৰিম গোটেই লোকেশ্যনটো আৰু ষ্টেপ 3 বহাই দিম যদি আপুনি বেলেগত থাকে আৰু বেলেগত বহাই তেতিয়াহ'লে ষ্টেপ 3 লোকেশ্যনটো য'ত বহাব মেচিনটো তাৰ লোকেশ্যন হ'ব তেতিয়া বহাই দিলোঁ আৰু এতিয়া আমি যি এড্ৰেছ লিখিলোঁ তাৰে মাত্ৰ নামটো কাটিম ভিলেজৰ পৰা ভিলেজ পোষ্ট অফিচ PS ডিষ্ট্ৰিক্ট আৰু পিন নাম্বাৰটো কপি কৰি আনি 3 নম্বৰ ইনষ্টল এড্ৰেছৰ তলত বহাই দিম কাৰণ এড্ৰেছটো একেই আছে আৰু এইখনেই হ'ল এগ্ৰিমেণ্ট আই এগ্ৰি টু দা অমুক হুক আৰু আপোনালোকে পঢ়ি চাব গতিকে তাত গোটেইকেইটা ঘপত আপোনালোকে ক্লিক কৰিব লাগিব সিহঁতে কি লিখিছে পঢ়ি চাব যদি পচন্দ হয় ক্লিক কৰিব তেতিয়া ৰেজিষ্ট্ৰেশ্যন হ'ব গতিকে আমি ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ অৰ্থাৎ এইটো বুকিং প্ৰথমবাৰ ৰেজিষ্ট্ৰেশ্যন হ'ল ৰিজাৰ্ভ বুকিং এইটো মানে মেচিনটোৰ কাৰণে বুকিং কৰিলোঁ চক এই টিপা ল'লে একবাৰ টিপা ল'লে এইটো মানে সেউজীয়া কালাৰ হ'ল এতিয়া আৰু একবাৰ টিপি দিয়া ল'লে বুকিং এইয়া চাওক ছাকচেছফুলি আহিল মই মাৰ্ক কৰিছোঁ গতিকে হৈ গ'ল লগতে মই আপোনালোকক এটা কথা জনাই থওঁ এই চাওক আহি গ'ল নামটো ঋতুভূষণ এই মাই একাউণ্ট আহি গ'ল গতিকে লগ আউট চব ইয়াতে আপোনালোকে চব পাব ৰেজিষ্ট্ৰেশ্যন আৰু বুকিং হোৱাৰ পিছতে আপোনাৰ এইটো এটা মেইল আহিব ভেৰিফাই ইমেইল এড্ৰেছ গতিকে আপোনালোকে যাৰ তাতে মেইলটো যায় মেইলটো খুলি চাব আৰু ভেৰিফাই ইমেইল এড্ৰেছত আপোনালোকে ক্লিক কৰিব আপোনালোকৰ মেইলটো ভেৰিফাই হৈ যাব অৰ্থাৎ আপোনালোকৰ বুকিং আৰু মেচিনটো আহি যাব যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত ৰেফাৰেল লিংক দিয়া আছে তাত গৈ আপোনালোকে এই ভিডিঅ'টো চাই ৰেজিষ্ট্ৰেশ্যন আৰু হেলিয়াম ট্ৰেক বুকিং কৰিব পাৰে ধন্যবাদ